হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ইণ্টাৰনেটৰ বিষয়ে কিছু কথা ক'ম। যেনে ধৰক ইণ্টাৰনেটে কাম কেনেকৈ কৰে, ইখন দেশৰ লগত সিখন দেশ ইণ্টাৰনেট কেনেকৈ সংযোজিত হৈ আছে, নে ইণ্টাৰনেট আমি ছেটেলাইট যোগে পাওঁ, এই বিষয়ে ক'ম। ভিডিঅ'টো খালি লাষ্টলৈকে চালেহে আপোনালোকে ভালকৈ ধৰিব পাৰিব। যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি সকলোৱে ভাবোঁ যে ইণ্টাৰনেট আচলতে ছেটেলাইট যোগে পাওঁ, কিন্তু সেইটো একেবাৰে ভুল কথা। আমি 99% পাওঁ অপটিক ফাইবাৰ কেবুলৰ থ্ৰুৰেদিহে ইণ্টাৰনেট পাওঁ। আমাক আচলতে ইণ্টাৰনেট তিনিটামান কোম্পানীয়ে প্ৰভাইড কৰি আছে। আটাইতকৈ ওপৰৰ লেভেল কোম্পানীটোৱে হৈছে টিয়াৰ 1 কোম্পানী। এই কোম্পানীটোৱে ভিতৰত পৰিছে AT&T, NTT, PS3, ডকোমো, এইকেইটা। টিয়াৰ 1 কোম্পানীটোৱে কি কৰে, গোটেই অপটিক ফাইবাৰ কেবুল, ছাবমেৰিন কেবুল বুলিও কোৱা হয়, এই কেবুল সিখন দেশৰ লগত সিখন দেশ সংযোজিত কৰি গোটেই দেশবোৰ সংযোগ কৰি দিছে। তাৰ ছেকেণ্ড লেভেলৰ কোম্পানীটো হৈছে টিয়াৰ 2 কোম্পানী। সেইটো কোম্পানীৰ ভিতৰত যেনেকৈ নেশ্যনেল লেভেলত কাম কৰে, ধৰক এয়াৰটেল, ভোডাফোন, জিঅ', এইবোৰ হৈছে টিয়াৰ 2 কোম্পানীত পৰে। এইবোৰে নেশ্যনেল লেভেলৰ ছাৰ্ভিচ প্ৰভাইড কৰে। আৰু টিয়াৰ 3 কোম্পানীত পৰে স্পেক্ট্ৰানেট, ACT, এইবোৰে লোকেল এৰিয়াত কাম কৰে। এই তিনিটা কোম্পানী মিলিহে ইণ্টাৰনেটটো আমাক প্ৰভাইড কৰি আছে। প্ৰথম কোম্পানীটো টিয়াৰ 1 কোম্পানী। এই কোম্পানীটোৱে কি কৰে, গোটেই সমুদ্ৰত অপটিক ফাইবাৰ কেবুল বহাই দিয়ে। অপটিক ফাইবাৰ কেবুলৰ মই ছবিটো দেখুৱাই দিম, কেনেকুৱা কেবুল আৰু তাৰ কিছুমান অসংখ্য সৰু সৰু তাঁৰ থাকে। সেইবোৰ এডাল তাঁৰতে 100 Gbps স্পীডত ইণ্টাৰনেট চলে। আৰু ছাবমেৰিন কেবুল, এডাল কেবুল, সাগৰৰ তলত থকা এডাল কেবুল 25 বছৰহে কাৰ্যক্ষম হৈ থাকে। তাৰপিছত সেইবোৰ ডিমেজ হৈ যায় বা কিহবা খাই দিয়ে, তেনেকুৱা চাৰ্কে। তাৰ ছাইডতো আৰু বহুত বহুৱাৰ থাকে, বা সিহঁতি টিয়াৰ 1 কোম্পানী সেইবোৰ মেইনটেনেঞ্চ কৰি থাকে। টিয়াৰ 2 কোম্পানীয়ে যেনেকৈ নেশ্যনেল লেভেলত কাম কৰে, তেওঁলোকে নিজৰ টাৱাৰ বহুৱাই লৈ জনসাধাৰণক ছাৰ্ভিচ প্ৰভাইড কৰি থাকে ইণ্টাৰনেটৰ। টিয়াৰ 1 কোম্পানীৰ পৰা তেওঁলোকে পইচা দি কিনে ইণ্টাৰনেট। টিয়াৰ 3টো হৈছে এইটো লোকেল এৰিয়াবোৰত ছাৰ্ভিচ প্ৰভাইড কৰে। জিঅ'ই নিজাববীয়াকৈ ইউৰোপ, এছিয়া আৰু আফ্ৰিকাত অপটিক ফাইবাৰ কেবুল বহুৱাই ৰাখিছে। সেই হিচাপে তেওঁলোকে 13 বাইট কেপাচিটি নেট ফ্ৰীকৈ পাই যায়। আৰু সেইকাৰণেই তেওঁলোকে জনসাধাৰণকো কম ৰেটত নেট প্ৰভাইড কৰিব পাৰে। ইণ্টাৰনেট কেনেকৈ সংযোগ কৰিছে এই বিষয়ে এই ভিডিঅ'টোত দিলোঁ। ইণ্টাৰনেটৰ হিষ্ট্ৰীৰ বিষয়ে মই এটা ভিডিঅ' আপলোড কৰিছোঁ অলপ দিনৰ আগতে। সেই ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই, চাই ল'ব। ইণ্টাৰনেট জন্ম কেনেকৈ হৈছিলে চাই ল'ব পাৰিব তাত, ইউটিউবত গৈ ছাৰ্চ কৰি। নহ'লে মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত সেই লিংকটো দি দিম, তাত গৈও চাব পাৰিব। আজিলৈ ইমানেই। মোৰ ভিডিঅ' যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।